10টা 12টাকৈ বিধানসভাত সদস্যতা অভিযান শেষ হৈ গৈ থাকিব আৰু দুৰ্গা পূজাৰ আগদিনাখন মহাপঞ্চমীৰ দিনাখন আমি ৰাজ্যত সদস্যতা অভিযান আমি সামৰণি মাৰিম। সেই দিনাখন আমাৰ টাৰ্গেট হৈছে যে প্ৰত্যেকটো সমষ্টিতে 40,000 হ'ব লাগে আৰু যদি কৰবাত 2-3 হাজাৰ কম থাকে সেইখিনি দুৰ্গা পূজাৰ পিছত আমি কমপ্লিট কৰি ল'ম। অভাৰঅল এতিয়ালৈকে আমি 43,67,000 যোৱা ৰাতিলৈকে ভৰি দিছোঁ আৰু ভাৰতবৰ্ষত যিমান মেম্বাৰশ্বিপ হৈছে তাত 10% অকল অসমে কণ্ট্ৰিবিউট কৰিছে। ভাৰতত আজিৰ দিনত 5 কোটি মেম্বাৰশ্বিপ হৈছে 4,70,00,000 আৰু তাৰে 10% অকল অসমৰ পৰাই আমি মেম্বাৰশ্বিপ দিছোঁ। লাহে লাহে এতিয়া আমাৰ আজিৰ পৰা লাহে লাহে আমি বন্ধ কৰিম 10টা 12টা সমষ্টিত আমাৰ কমি গৈ থাকিব। আমাৰ টাৰ্গেট আছিল 40,000 কৰি 100টা সমষ্টিত কৰা 40 লাখ, কিন্তু যোৱাকালি আমি 43,60,000-67,000 পাৰ কৰিছোঁ। আজিও দিনটোত মোৰ ধাৰণা আছে আজিও আমি 2 লাখ পাৰ কৰি যাম। গোটেই অসমতে আমি 50 লাখ সদস্য 40 লাখ কৰি 100টা সমষ্টিত 40 লাখ আৰু 2-এটা সমষ্টি অলপ বেছিকৈ কৰিছে, গতিকে 50 লাখ আমি সদস্য সংখ্যা টাৰ্গেটত উপনীত হ'ব পাৰিম বুলি আমি আশা কৰিছোঁ। তাতো আমাৰ কিছু আছে, কিন্তু 20টা সমষ্টিত আমি ইমান আশা কৰা নাই, হয়তো তাত আমি 10,000 পাম 20টা মান। সময়সীমা আমাৰ 30 ছেপ্টেম্বৰ আছে, কিন্তু দিল্লীয়ে 15 অক্টোবৰ কৰিছে। অসমত আমি সেইটো 9 অক্টোবৰ কৰিছোঁ। তাতো ভাল হৈছে। এইটোৱে সমষ্টিটো গণপৰিষদৰ দখলত আছে। ইয়াৰ বিধায়কটো ৰমেন্দ্ৰ নাৰায়ণ কলিতা। কাৰণ মইতো জালুকবাৰী বুলি কওঁতে এইটো নতুন জালুকবাৰীহে। এই সমষ্টিটোৰ আচল নাম হ'ল পশ্চিম গুৱাহাটী, গতিকে এইটোতো গণপৰিষদৰে। গতিকে ইয়াতোতো আমি প্ৰায় 70-80 হাজাৰ পাৰ কৰি দিছোঁ। গতিকে তেনেকৈ গণপৰিষদৰ অধীনত থকা সমষ্টিবিলাকতো আমি 40,000 সংখ্যাটো আমি টাচ কৰিম। ক'ৰবাত যদি 2,000 বোলে 40ৰ জেগাত 38,000 হ'ল 42,000 হ'ল এইটো বেলেগ কথা। আৰু আমাৰ সদস্যখিনিয়ে গণপৰিষদকে ভোট দিব, গতিকে আমাৰ সদস্য বঢ়াত গণপৰিষদৰতো কোনো আপত্তি নাই, কাৰণ সেইখিনিওতো তেওঁলোকৰে ভোট। নেশ্যনেল এডুকেশ্যন পলিচি যেতিয়া কৰা হৈছিল তাত এটা বিষয়ৰ ওপৰত জোৰ দিয়া হৈছিল ভেলু এডুকেশ্যন, মূল্যবোধৰ শিক্ষা। আৰু অসমত এসময়ত চৰিত্ৰ পুথি বা বিভিন্ন ধৰণৰ নীতি শিক্ষাৰ পাঠ্যক্ৰম আছিল, কিন্তু লাহে লাহে এইবিলাক নোহোৱা হ'ল। যিহেতু ৰাষ্ট্ৰীয় শিক্ষানীতিত ভেলু এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে, মূল্যবোধৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে, আমি পুৰণা এই ধৰণৰ যিমান পাঠ্যপুথি আছিল আমি পাঠ্যক্ৰমত উভতাই অনাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। নতুন শিক্ষাবৰ্ষৰ পৰা হ'ব আৰু অহাকালিৰ পৰা এই বিষয়ে মই ফেচবুকত দিয়াৰ পৰা আৰু কিছু নতুন পৰামৰ্শও আহিছে। আমি সেই পৰামৰ্শবিলাকো চালি জাৰি চাম, যাতে আৰু আমি এই মূল্যবোধৰ শিক্ষাটোক আৰু আমি শক্তিশালী কৰিব পাৰোঁ। দ্বিতীয়টো মেম্বাৰশ্বিপ আমি 40 পাম, কেইটামান সমষ্টিত আমি নোৱাৰোঁ। 100টা বুলি কোৱাৰ কাৰণে মই যি 26টা বাদ দি থৈছোঁ,